নমস্কাৰ স্বাগতম আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজুটি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ আহিছে এইমছ দিল্লীৰ পৰা অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স দিল্লীৰ পৰা এই খবৰ আহিছে মৃত্যু ঘটিছে এইমছৰ ৭৮ বছৰ ডক্টৰ জিতেন্দ্ৰনাথ পাণ্ডে তেওঁ ডাইৰেক্টৰ এণ্ড প্ৰফেচাৰ আছিল ডিপাৰ্টমেণ্ট অফ পালমোনলজি আৰু এই তথ্য সদৰি কৰিছে ডক্টৰ সংগীতা ৰেড্ডি সিনিয়ৰ ডক্টৰ এইমছৰ তেওঁ লিখিলে ডিপলি saddened to hear that today claimed its most illustrious victim, Dr. J.N. Pandey, Director and Professor of Pulmonology, due to COVID-19. তেওঁ লগতে এটো লিখিছে যে তেওঁৰ শিক্ষা আৰু তেওঁৰ আদৰ্শ সদায় মানি চলিব এইমছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সত পালমোনলজি বিভাগৰ ডাইৰেক্টৰ আৰু প্ৰফেচাৰ ডক্টৰ জিতেন্দ্ৰনাথ পাণ্ডেৰ ৭৮ বছৰ বয়সত মৃত্যু ঘটিছে কোভিড-19ৰ পৰা কৰোনা ভাইৰাছৰ পৰা মৃত্যু ঘটিছে ডক্টৰ জে.এন. পাণ্ডে ডাইৰেক্টৰ আৰু প্ৰফেচৰ অফ পালমোনলজি ডিপাৰ্টমেণ্ট অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে এইমছত ৭৮ বছৰ বয়সত মৃত্যু ঘটিলে ডক্টৰ জিতেন্দ্ৰনাথ পাণ্ডে কোভিড-19ৰ পৰা